আমি যোৱা আমি অসম ৰাজ্যিক এনএছৰ উদ্যোগত যোৱা 3 তাৰিখৰ পৰা ছাত্ৰ জাগৰণ যাত্ৰা হিচাপে আমি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। অসমৰ প্ৰতিখন জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বৰ্তমান সময়ৰ কথা আপোনালোক সকলো অৱগত, যি হাৰত অত্যাধিক হাৰত অত্যাৱশ্যক সামগ্ৰী মূল্য বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে, সমান্তৰালভাৱে বিজেপি চৰকাৰখনে যি শাসনলৈ অহা সমাধান প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে নিবনুৱা সংস্থাপন দিব, 1 লাখ নিবনুৱা সংস্থাপিত কৰিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল সেই সময়ত, আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছিল যে সেই সংস্থাপন যি তেওঁলোকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ জনাম, গণি 1 লাখক দিম। মই আজি ক'ব বিচাৰিছোঁ, গণতি আপুনি কৰিব নালাগে, গণতি এনএছই কৰি দিব, খালি আপুনি নিযুক্তি দিয়ক। যদি আপোনালোকে কেৱল ভুৱা প্ৰতিশ্ৰুতি নামৰ প্ৰতিশ্ৰুতি, নিৰ্বাচনৰ সময়ত আপোনালোকে বিধায়ক কিনা বেচা, MP কিনা বেচা, কেৱল ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি আপোনালোকে ৰাইজক আভুৱাই থাকিলে নহ'ব। আৰু ইয়াৰ বিৰুদ্ধে বৰ্তমান যুৱ প্ৰজন্ম হস্তময় উঠিছে। আপোনালোকে ইতিমধ্যে গম পাইছে, বিজেপি ভাতৃ সংগঠন ABVP অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত তেওঁলোকৰ দৰ্শন আদৰ্শক নস্যাৎ কৰিছে। আৰু আজি যদি আপোনালোকে চাব বিচাৰে, অসমৰ অধিকাংশ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত NSৰ বিধৰ্য্য উঠিছে। আৰু এটা কথা নিশ্চিত যে যি উঠি অহা প্ৰজন্ম, আজি যি দেখিছে উঠি অহা প্ৰজন্ম আমাৰ আগত থিয় হৈছে, এই উঠি অহা প্ৰজন্মই এটা বাৰ্তা দিব বিচাৰিছে যে বিজেপি শাসিত চৰকাৰখনে নিবনুৱাক যেনেকৈ প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে, তাৰ বিৰুদ্ধে যুৱ প্ৰজন্ম বুজি উঠিছে। আৰু তেওঁলোকে এই যি তেওঁলোকে প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু সাজু হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দমন নীতিৰ জৰিয়তে যদি তেওঁ ভাবিছে যে অসমখন UP কৰি দিম, UPৰ দৰে তেওঁলোকে এনকাউণ্টাৰ কৰিব, ভয় ভাবুকি খুৱাব, ছাত্ৰ সংগঠনৰ নেতাসকলক ভয় ভাবুকি খুৱাব, আমি কিন্তু কৈ দিব বিচাৰিম ভয় ভাবুকিলে ভয় নকৰোঁ। যদি তেওঁ এনকাউণ্টাৰ কৰিবলৈ মন আছে, গুলি মাৰিলে বুকুত মাৰিব লাগিব, ভৰিত মাৰিলে কিন্তু নহ'ব, আমি কিন্তু থমকি নৰম। আৰু এই প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমত হৈছে আৰু আগন্তুক দিনৰ সমগ্ৰ অসমত এই প্ৰতিবাদী ধাৰা অক্ষুণ্ণ থাকিব।